নমস্কাৰ সকলোকে আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। এয়া দেখিছে নহয় মই ৰেডি হৈ আছোঁ। ৰাতিপুৱা ক'ৰবালৈ যাবলৈ থাকিলে মই সোনকালে সাৰ নাপাওঁ। সেয়া বাৰু মোৰ লগতে হয়নে আপোনালোকৰ লগতো হয় জনাবচোন। আৰু এফালে ৰুটিখন খাই এফালে ফোন আহিলেই নহয়, মানে দেৰি হৈছে, যিহেতু মই কৈছোঁৱে মোৰ দেৰি হ'ল। আৰু এফালে ল'ৰাকো খুৱাই মেলি আজৰি হৈ ল'লোঁ। এফালে ল'ৰা ৰেডি, সি এতিয়া যাব, কিন্তু মোৰ লগত যায় নে দেউতাকৰ লগত যায় সেয়াহে নাজানো। কি বিচাৰিছানো? তুমি ক'ত যাবা এতিয়া? নহয়, তুমি ক'ত যাবা এতিয়া? দোকানত যাবা? আৰু মা ক'ত যাব? হা? মা ক'ত যাব? স্কুল যাব ন? তুমি যাব? সেয়া শুনিলে তাৰ কথা। মোতকৈ বেছি দেউতাক প্ৰিয়, আৰু দেউতাকৰ লগতে দোকানলৈ ওলাই গ'ল। আৰু ময়ো এফালে লুকটো চাই ল'লোঁ। ঠিকেই হৈছে বাৰু, কিন্তু চুলিখিনিহে অকণমান ঠিক কৰিব লাগিব। আৰু এয়াই হৈছে আজি স্কুল। আহি পালোহি, ফালে ল'ৰা ছোৱালীবোৰ আহিছে। আহিলোঁ, আহা। আজি 2 অক্টোবৰ, গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উদযাপন কৰিবলৈ আহিছোঁ সকলোৱে আজি ইয়াত। আৰু যিহেতু আমি স্কাউট গাইডৰ পৰা গান্ধী জয়ন্তী চেলিব্ৰেশ্যন কৰি আছোঁ, সেইবাবে আমি অকণমান ব'ৰ্ডখন চেঞ্জ কৰিম। চেঞ্জ মানে কি, তাত আমি মেনশ্যন কৰি লিখিব লাগিব যে আমি ভাৰত স্কাউট এণ্ড গাইড NF ৰেলৱে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আমি গান্ধী জয়ন্তী চেলিব্ৰেশ্যন কৰি আছোঁ। আৰু এইফালে অকণমান ডেক'ৰেশ্যন কৰিলোঁ, আৰু এইফালে সকলো আহি পালেহি। তাৰপিছতে আমি বন্তি প্ৰজ্বলন কৰিম। তাৰপিছত আৰু স্কুলৰ বাইদেউসকল থাকিব নোৱাৰিলে, বিশেষ কামৰ কাৰণে যাবলগীয়া হ'ল। সেইবাবে তেওঁলোককো মাতিছিলোঁ, কিন্তু তেওঁলোক আহিব নোৱাৰিলে। অহা হ'লে ভাল লাগিলে হ'লে কিন্তু। আৰু এইফালে সকলো আমি পেয়াৰ কৰিবৰ কাৰণে আমি এনেকৈ তলত বহি লৈছোঁ। আৰু ইয়াৰ পাছতে আমি বন্তি গছ জ্বলাম। বন্তি গছ জ্বলোৱাৰ পাছতে আমি সকলোৱে পেয়াৰ কৰিম। আৰু আমাৰ এইটো স্কাউট গাইডৰ ফালৰ পৰা আমি এইটো অল ফেট পেয়াৰ বুলি কওঁ। আৰু সেয়া আয়োজন হৈ আছে। আৰু ইয়াৰ পাছতে আমি খেল ধেমালিও আয়োজন কৰিছোঁ। আৰু খেল ধেমালি খেলাব লাগিব, চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু বন্তি গছ জ্বলোৱাৰ পাছতে সকলোৱে পেয়াৰ কৰিলে, তাৰ পৰা আমি অলফেট পেয়াৰ কৰিলোঁ। অলফেট পেয়াৰ কৰাৰ পাছতে আমি বাহিৰত এয়া খেল খেলাবৰ বাবে উলিয়াই আনিলোঁ সকলোকে। আৰু এইফালে মোৰ ৰেঞ্জাৰ্ছ আছে, আৰু এইফালে আমাৰ ধুনধুনু আহি পালেহি। মানে আমাৰ ওচৰতে দোকান আছে, আৰু দেউতাকৰ লগতে সি আছিলে। আৰু এইফালে মোৰ ৰেঞ্জাৰ শান্তিয়ে লৈ আহিলে, তাইৰ লগতে যিহেতু খুব পতে। আৰু খেল খেলাৰ পাছতে আৰু অকণমান তাহাঁতি আয়োজন কৰিছিলে খোৱা বোৱা তাহাঁতৰ কাৰণে। এইফালে বুনিয়া ভুজিয়াৰ লগতে কিবা এটা দিছে। তেনেকেই আজি পাৰ কৰিলোঁ। তাৰ পাছতে আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ, যিহেতু আমি কেইবাটাও গেম খেলাইছিলোঁ। তাৰ কণ ল'ৰা ছোৱালী, তাহাঁতকো মনটো ভাল লাগিবৰ কাৰণে আমি এনেকৈ আজি চেলিব্ৰেশ্যন কৰিলোঁ গান্ধী জয়ন্তী। ভাল লাগিলে, তাহাঁতকো উৎসাহ দিলোঁ, আৰু ভাল লাগিলে। সেয়াই আছিলে আজিৰ দিনটো। আৰু ইয়াৰ পাছতে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হৈ আছে। আৰু এইফালে চবেই আমি অকণমান ক্লেপছটো শিকাই দিলোঁ, যিহেতু আমাৰ স্কাউট গাইডত এনেকৈ নৰ্মেল ক্লেপ নকৰে, আমাৰ 1 2 1 2 3 1 2 1 2 3কৈ কৰে। আৰু সেয়াই নতুন ল'ৰা ছোৱালীখিনিক বুজাই দিলোঁ, যিহেতু স্কুলৰ কণ ল'ৰা ছোৱালীখিনিয়ে নাজানে, সেইবাবে মই তাহাঁতক এই ক্লেপটো শিকাই দিলোঁ। আৰু সেয়াই আছিলে আজিৰ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। আৰু মই একেবাৰে নতুন, অভিজ্ঞতা বেছি নাই, কিন্তু হ'লেও ভিডিঅ'বোৰ কৰি এনেকেই ৰখাই থ'ব বিচাৰিছোঁ। ৰখাই থ'ব নহয়, আচলতে ৰাখি থ'ব বিচাৰিছোঁ ক'ব লাগে। আৰু এইফালে আচলতে শুনিবলৈ পাইছে বেকগ্ৰাউণ্ডত মোৰ ল'ৰাটোৰ মাতষাৰ ওলাই আহি আছে। আৰু এনেকেই আৰু ভিডিঅ'বোৰ কৰিছোঁ। ভাল লাগিলে মোৰ পেজখন ফ'ল' কৰি দিব, আৰু যিসকলে মোৰ ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ ইমানেই, আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পাম। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।